যেতিয়া বিদেশত বানপানী হয় এনেকৈ ঘৰবিলাক উটুৱাই আনিছে, চাওকচোন কিমান দুখৰ বিষয়। আৰু শেষলৈকে ভিডিঅ'বিলাক চাই যাব, তেতিয়া মজা ওলাব। এইবিলাক দেখিছে নহয়, চাইনা বানপানী। চাইনাৰ পৰা উটুৱাইছে হাজাৰ হাজাৰ সাপ আমাৰ অসমলৈ। দেখিছে নহয় ক'ত ক'ত বগাই আছে এই সাপবিলাক। আৰু আমাৰ অসমৰ এইয়া চাই লওক কি আহিছে, বহুত ভাল খবৰ। সকলোৱে এটা এটা হাতত লৈ গৈছে। এইবোৰ LPG গেছ চিলিণ্ডাৰ বুলি কয়। বহুত সুখী হৈছে আমাৰ অসমৰ মানুহ। এনেকৈ যদি পাই থাকে প্ৰতিমাহে বানপানীত উটুৱাই অহা এটা এটাকৈ চিলিণ্ডাৰ। অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BJP চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু যাতে উটুৱাই আহে।